নিৰ্বাচন প্ৰচাৰটো আমাৰ বিফেপৰ কাৰণে বাপুংগুৰি সমষ্টি হিচাপে যথেষ্ট ভাল আৰু আমাৰ নিশ্চিন্তভাৱে বাপুংগুৰি সমষ্টিত আমি ওলাই যাম। দেখা গৈ আছে ইয়াতে ইউপিপিএলৰ ৰঞ্জিত বসুমতাৰী কেনেকুৱা সৃষ্টি ৰঞ্জিত বসুমতাৰীটো প্ৰতিদ্বন্দ্বিতাৰ একো নাই এই ঠকা বিলাই আছে গুণ্ডা বাহিনী ব্যৱহাৰ কৰি আছে আমাৰ ৰাজ্যই কোনো এলাউ নকৰে কোনো চান্স নিদিয়ে আৰু ৰঞ্জিত বসুমতাৰীৰ লগত কোনো লোকেলৰ ইণ্টেলেকচুৱেল বিলাক হওক যুৱকসকলে হওক কোনো নাথাকে। কেনেকুৱা দেখি আছে ৰাজ্যৰ কেনেকুৱা পাই আছে? যথেষ্ট ভাল। মই ৰাতিপুৱাৰ পৰা মিটিং কৰি থাকো, মই ৰাতি 7টা-8টালৈকে মিটিং কৰো। ইয়াত মই কিবা দেখিছো ৰাইজে যথেষ্ট সঁহাৰি দিছে আৰু ৰাইজৰ সঁহাৰি মই পাম। কালি এটা দেখা পালো এটা মানে কালি এটা কিবা হৈছে আপোনাৰ সমৰ্থক আৰু এইটো যোৱাকালি হল পেৰেংগাৰ গুণ্ডা বাহিনীয়ে ৰাতি গৈ গাঁৱে গাঁৱে ফুৰি থাকে। এই সময়ত এজন মটৰচাইকেল আলাই ৰাস্তাত ৰাখিছিলে। এই মটৰচাইকেল আলাৰ মাৰপিট কৰিব বিচাৰিছিলে। ইয়াতে ৰাইজে দেখি ইহঁতক আক্ৰমণ কৰিছে। ৰাইজক মই সকলোকে আহ্বান কৰিছো যেন কোনো নাৰ্ভাছ হ'ব নালাগে। আগতকৈ যি ধৰণৰ আছে ইয়াতকৈ বহুত বেছি ভোট আমি পাম। ইয়াৰ কাৰণে সকলো ৰাইজক মই অনুৰোধ কৰিছো যেন 22 তাৰিখত যেন সকলো নিজৰ মূল্যৱান ভোটটো আমাৰ বিপিএফ নাংগলৰ ছবিক ভোট দান কৰে, এইটোৱে মই অনুৰোধ